ভনিতে তই গাঁৱৰ ব্ৰেকিং নিউজ ডেকালৰা কৰা কনফিউজ চাঙৈ মই ঘূৰি চাঙৈ মৰম দিলে লবিনে নাই আছিক শুন পাই গৈছো পাঠাটো পাই গৈছো এয়া চাই আছো শুন মই বিচৰি থকা পাঠাটো পাইছো এয়া নমস্কাৰ আজি মই যিটো পাঠা বিচাৰি আছিলোঁ সেই পাঠাটো পাই গৈছোঁ এই মাত্ৰ পালোঁ আপোনালোকে দেখাই পালে সেইটো পাঠা মই পাই গ'লোঁ মই ধৰি আনিছোঁ মোৰ ঘৰলৈ আনি থৈ দিছোঁ এয়া চুকুৰালিত মই দিয়া ছদ্মনাম হৈছে এটা পাঠা গতিকে পাঠাটোৰ ওপৰত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পাঠাটোৰ যিহেতু এতিয়া যৌৱনকাল মানে চুকুৰালি যিহেতু এতিয়া যৌৱনকাল গতিকে ছোৱালী চাবলৈ যেতিয়া গধূলি স্কুটি লৈ পেলাই লগৰ লগত যেতিয়া যায় রোয়া যাবে ও পক্ষী রোয়া যাবে পক্ষী রোয়া যাবে গতিকে চুকুৰালিয়ে এনেকৈ স্কুটি লৈ পেলাই ছোৱালী চাবলৈ গৈ থকাৰ ফলত ছোৱালী এজনী ভাল লাগি গ'ল কিন্তু ছোৱালীজনীয়ে তাক পাত্তা নিদিয়ে আৰু ছোৱালীটোৱে যিহেতু তাক পাত্তা নিদিয়ে সেইকাৰণে ছোৱালীটোক ইমপ্ৰেছ কৰিবলৈ সি বহুত বেছি ধৰণে ইংলিছ শিকিবলৈ লয় I am helping giving the rice to because full মানে ফ্লাট আৰু চুকুৰালিয়ে ইংলিছ শিকাৰ পিছত ছোৱালীটো লাহে লাহে তাৰ প্ৰেমত পৰিবলৈ ধৰে তোর কোন জায়গায় বেতা গো বান্ধবী ললিতা তোর কোন জায়গায় বেতা গো বান্ধবী ললিতা নীরব হইয়া কাজির বইয়া জুলাইয়া আৰু এই ফূৰ্তিতে পাঠাই মানে শুকুৰালিয়ে গৈ পেলাই ছ'চিয়েল মিডিয়াত সদৰি কৰে কথাটো যে প্ৰেমত পৰিলোঁ নমস্কাৰ মোৰ নাম সুকুৰালি মই আৰু পইচা দিব বেলেগ আৰু নাই আপোনালোকে নিশ্চয় ভালেই আছে এনেদৰে ঘাত প্ৰতিঘাতৰ মাজত চলি থাকিল সিহঁতৰ প্ৰেম কাহিনীটো যৌৱনতে প্ৰেম হয় সকলোৱে কেতিয়াবা হাঁহি কেতিয়াবা কান্দন সকলো অপেক্ষাৰ অন্ত পেলাই এতিয়া পাঠা মানে শুকুৰালিয়ে বিবাহত আবদ্ধ হয় এতিয়া আহিছে কাহিনীৰ আচল টুইষ্ট বিয়াৰ পাছত শুকুৰালিৰ অৰ্থাৎ পাঠাটোৰ আচল চৰিত্ৰৰ কথা এতিয়া লাহে লাহে গম পাবলৈ ধৰে চুকুৰালি যে পাঠাটোৱে যে এটা ইণ্টাৰনেশ্যনেল মাফিয়া লগতে বহুত ছোৱালীৰ লগত অবৈধ সম্পৰ্ক আছে সেই কথা চব গম পাবলৈ ধৰে আৰু যিহেতু শুকুৰালিয়ে ইণ্টাৰনেশ্যনেল মাফিয়া হয় তাৰ কাৰণে পুলিচে তাক এদিন এৰেষ্ট কৰি লৈ যায় আৰু এৰেষ্ট কৰি লৈ যোৱাৰ পিছত তাক জেললৈ প্ৰেৰণ কৰে আৰু যিহেতু ঘৈণীয়েকটো ভৰ যৌৱনৰ আছিল সেইকাৰণে সি জেলত থকাৰ কাৰণে বেলেগৰ লগত পলাই গৈ পেলাই ঘৈণীয়েকে সন্তানৰ মাতৃ হয় আৰু এতিয়া শুকুৰালি জেলৰ পৰা ওলাই আহি তাৰ অৱস্থা এয়া এতিয়া শুকুৰালি এটা পাগলা মানে মই যিটো পাঠা ধৰি আনিছিলোঁ সেইটো পাগলা এটা পাগলা ফকৰা পাঠা শুকুৰালিৰ মাইকীটো পলাই নাযায় কি কৰিব আমাৰ ৩-৪ বছৰৰ ৰিলেশ্যন সামান্য গুৱাহাটীত কাম কৰিব আহোঁতে বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছে আৰু শুকুৰালি জেলত আছিলে ভাবি চাওক গতিকে মোৰ কাহিনীটোৰ যিটো মূল চৰিত্ৰ পাঠা আছিল সি এতিয়া পাগলা গতিকে এনেধৰণৰ
ষ্টৰি কাহিনী আপোনালোকে ডেইলি পাই থাকিবলৈ মোৰ এই চেনেলটো পাপু A2Z ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰি লওক আৰু কমেণ্টত জনাওক ভিডিঅ'টো কেনেকুৱা পাইছে। ইয়াৰ পিছত কাৰ ষ্টৰি আনিম সেইটো আপোনালোকে কমেণ্ট বক্সত দাঙি ধৰক।